যিয়ে চকুপানীৰ মূল্য নুবুজে তেওঁৰ বাবে চকুপানী কেতিয়াও খৰচ নকৰিবা। আকাশত ডাৱৰ যেতিয়া গধুৰ হৈ পৰে তেতিয়া বৰষুণ সৰি পৰে। হৃদয়ত যেতিয়া দুখৰ বোজা গধুৰ হৈ আহে তেতিয়াই দুখ চকুৰে চকুপানী হৈ নিগৰি আহে। ছোৱালীয়ে অকলে কৰে গুগলত এই 5টা বস্তুৰ সন্ধান। ফাদিল হৈছে আচৰিত তথ্য। সবিশেষ জানিবৰ হ'লে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। গুগল হৈছে সৰ্বাধিক ব্যৱহৃত চাৰ্চ ইঞ্জিন। আমাৰ মনলৈ যি প্ৰশ্ন আহে আমি কেৱল গুগলতহে বিচাৰি পাম। লগতে কোৱা হয় যে প্ৰতিটো প্ৰশ্নৰ উত্তৰ গুগলত আছে। প্ৰতি বস্তুৰে গুগলে নিজৰ সন্ধানৰ ফলাফল প্ৰতিবেদন প্ৰকাশ কৰে। যোৱা বছৰ ওলোৱা প্ৰতিবেদনত মহিলাৰ ইণ্টাৰনেট ব্যৱহাৰৰ সৈতে বহুতো আমোদজনক কথা চৰ্চালৈ আহিছে। প্ৰতিবেদনত কোৱা হৈছে যে দেশৰ মুঠ 15 কোটি ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ ভিতৰত ভাৰতৰ প্ৰায় 6 কোটি মহিলা এতিয়া অনলাইনত আছে আৰু দৈনিক জীৱন উন্নত কৰাৰ বাবে ইণ্টাৰনেট ব্যৱহাৰ কৰে। ইয়াৰ বাহিৰেও গুগলত ছোৱালীয়ে কি বিচাৰে সেয়া জানো আহক। যদিহে ভিডিঅ'টি ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বেছিভাগেই সন্ধান কৰা কেৰিয়াৰ সম্পৰ্কীয় তথ্য। প্ৰতিবেদন অনুসৰি ছোৱালীবোৰে সৰুৰে পৰাই অভিলাষী। তেওঁলোকে নিজৰ কেৰিয়াৰৰ সৰ্বাধিক গুৰুত্ব দিয়ে। এনে ছোৱালীয়ে ইণ্টাৰনেটত ইয়াৰ সৈতে জড়িত তথ্য বিচাৰি থাকে, যেনে কোন দিশত তেওঁলোক কেৰিয়াৰ বনাব লাগিব বা কোনটো পাঠ্যক্ৰম বা বিষয়ত। ছোৱালীসকলে বহুত অনলাইন শ্বপিং কৰি ভাল পায় আৰু অনলাইন শ্বপিং কৰে। ইয়াৰ উপৰিও ছোৱালীয়ে অনলাইন শ্বপিং ছাইটলৈ গৈ কাপোৰৰ ডিজাইন, নতুন সংগ্ৰহ, অফাৰৰ বিষয়ে ইণ্টাৰনেটত অধিক অনুসন্ধান কৰে। এই কথা ইতিমধ্যে বহু গৱেষণাত উত্থাপন হৈছে আৰু ছোৱালীসকলে সৌন্দৰ্য টিপছৰ বাবে ইণ্টাৰনেটৰ সহায় লয়। ছোৱালীসকলে সৌন্দৰ্য চৰ্চা কৰি অধিক ভাল পায়। ছোৱালীসকলে ধুনীয়া আৰু আটাইতকৈ বেলেগত দেখাবলৈ ভাল পায়। ইয়াৰ বাবে এওঁলোকে ইণ্টাৰনেটৰ সহায় লয়। ছোৱালীবোৰে বেছিকৈ ফেশ্বন, ট্ৰেণ্ড, বিউটি ট্ৰিটমেণ্ট আৰু ঘৰুৱা উপায়ৰ বিষয়ে বিচাৰিবলৈ ভাল পায়। ছোৱালীসকলে অধিক হেণ্ড ডিজাইনৰ বাবেও সন্ধান কৰে। ছোৱালীবোৰে হেনা লগাই ভাল পায়। এই গৱেষণাতো এই কথা চৰ্চালৈ আহিছে। ছোৱালীয়ে প্ৰায়ে গুগলত হেনাৰ শেহতীয়া ডিজাইন বিচাৰি থাকে। ছোৱালীসকলৰ ৰোমান্টিক সংগীতৰ প্ৰতি অধিক আকৰ্ষণ আছে। সাধাৰণতে সকলোৱে সংগীত শুনি ভাল পায়, কিন্তু সংগীত ছোৱালীয়ে আটাইতকৈ বেছি সন্ধান কৰা বস্তুবোৰৰ ভিতৰত অন্যতম। ছোৱালীয়ে ইণ্টাৰনেটত বহু ৰোমান্টিক গীত বিচাৰি শুনে। ইয়াৰ লগতে ছোৱালীয়ে ইণ্টাৰনেটত ৰোমান্টিক কবিতা বিচাৰি বহুত শুনে। ছোৱালীসকলৰ আকৰ্ষণ এইকেইটাৰ ভিতৰতে অধিক বেছি। ভিডিঅ'টো ইমানতে সামৰণি পৰিছে। যদিহে ভিডিঅ'টি ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ এটা কমেণ্টে, এটা ছাবস্ক্ৰাইবে মোক বহুত উৎসাহ দিয়ে, প্ৰেৰণা যোগায়। গতিকে সকলোৰে মৰম আশীৰ্বাদ পাম বুলি আশা ৰাখিলোঁ। ধন্যবাদ।